এই যিমান আমাৰ অসমত এনেকুৱা ডক্টৰ আছে ন ৰিজাৰ্ভ কেটেগৰী চিট লৈ পেলাই যি ডক্টৰ হৈছে মই কাকো অপমান কৰা নাই দেই নিজৰ MBBS টেগত মানে MBBS ডিগ্ৰীটো আগফালে পিছফালে লিখিব লাগে যে মোষ্ট আদাৰ বেকৱাৰ্ড ক্লাছ শিডিউল কাষ্ট ফ্ৰম ST কেটেগৰী এনেকৈ লিখিব লাগে তেতিয়াহে আপুনি ডিজাৰ্ভ কৰে এইটো আজিলৈকে তেওঁলোকে বিং এ ডক্টৰ হ'বলৈ বিচৰাই নাই তেখেতসকল ৰাইট এইটো ডাইৰেক্ট মাৰ্ডাৰ অফ মেৰিট এইটো কোনো কথাই নাই ইয়াতে স্পষ্ট কথা মাৰ্ডাৰ অফ মেৰিট মই যুক্তিৰে কৈছোঁ আৰু আই কেন ৰেজ মাই ভইচ টিল দ্য এণ্ড অফ মাই ব্ৰেথ হেল্ল' ফ্ৰেণ্ডছ CSC মিক্সলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি কোনো শ্বৰ্ট ফিল্ম নহয় আজি কোনো বেলেগ একো টপিক নহয় এণ্টাৰটেইনমেণ্ট নহয় আৰু কোনোবাই যদি মোৰ চেনেলটো এণ্টাৰটেইনমেণ্টৰ কাৰণে চায় তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকে প্লিজ চাব নালাগে কাৰণ আজি এটা জ্বলন্ত সমস্যাৰ ওপৰত আমি কথা পাতিম মোৰ লগত আছে সুৰজ নমস্কাৰ তেখেতে আজিৰ পৰা অলপ দিনৰ আগত এটা ফেচবুক পোষ্ট মানে তেখেতে দিছিলে বহুত তেখেতৰ মনৰ যিটো ভাৱ ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ ওপৰত যিটো মনৰ ভাৱ তেখেতে ব্যক্ত কৰিছিলে প্ৰথমতে আহক কথা পতাৰ আগতে আমি ফেচবুক পোষ্টটো চাই লওঁ সুৰজক মই এতিয়া সুধিব বিচাৰিছোঁ যে তুমি এনেকৈ কিয় লিখিলা মানে কিমান দিনৰ আগৰ পৰা তুমি এনেকৈ ভাবি আছিলা কথাটো চোৱা সম্ভৱদা মই যেতিয়া মানে হাই ছেকেণ্ডেৰীলৈকে পঢ়ি আছিলোঁ তেতিয়া মানে এইবিলাক চিন্তা মোৰ মাথাত অহা নাছিলে তো মানে কি আছিলে আমি এটা গ্ল'বত কাম কৰি আছোঁ বা আমি পঢ়ি আছোঁ এটা নিৰ্দিষ্ট শিক্ষা পদ্ধতিত আমি আছোঁ তাতে আমি এতিয়া ৰিজাৰ্ভেশ্যন কি বস্তু ST OBC জেনেৰেল এইটো কথা আজিলৈকে ফিলে কৰি নাপালোঁ আমি যিটো ক্লাছ 1ৰ পৰা একদম টিল 12 আমি এটা নিৰ্দিষ্ট পৰিসীমাত মানে আমি বন্দী হৈ আছোঁ তো আফটাৰ 12 যেতিয়া মই এণ্ট্ৰেঞ্চবিলাক দিব গৈছোঁ তেতিয়া মানে চিটুৱেশ্যনটো মানে মোক মানে মাথাটো মানে বৰ বেলেগ এটা ডাঙৰকৈ ক্ৰিয়া কৰিছে মানে তো মই চাইছোঁ মানে দিন যিমানে বাগৰ হৈ গৈ আছে আমি যিমানে ডাঙৰ হৈ আহিছোঁ সিমানে আমি সমস্যাবিলাক সিমানে মানে গা কৰি উঠিছে হয় কথাটো আৰু ৰিজাৰ্ভেশ্যন চিষ্টেমটো বৰ্তমান যিখন দেশত মানে সকলো ধৰ্ম মানে নিৰ্বিশেষে এক বুলি ধৰা হয় সকলো ধৰা নাৰী পুৰুষক সমমৰ্যাদা দিয়া হয় সেইখন দেশত মানে ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ বিষয়ে তুমি কি ক'বা চাওক মই কথাটো আজি ইমান অপেনলি ক'ব পাৰিছোঁ কিয় বিকজ উই আৰ দ্য ভিক্টিম অফ দ্য ছাফাৰিংছ অ'কে চ' মই নিজে এজন ছাফাৰাৰ হয় তেনেকুৱা এটা চিটুৱেশ্যন অভাৰকাম কৰি আহিছোঁ গতিকে মই জানো মানে ৰিজাৰ্ভেশ্যন এটা ষ্টুডেণ্টৰ মেৰিটৰ ওপৰত কেনেকুৱা হাৰ্ম কৰিব পাৰে কেনেকুৱা এটা অপকাৰ পেলাব পাৰে আমি সকলোৱে জানো আপুনি জানে চাগে ন আপুনি যদি কিবা এটা এণ্ট্ৰেঞ্চ দিব যায় বা কিবা এটা কম্পিটিটিভ এক্সাম দিব যায় তাত প্ৰতিটো ষ্টেপত আপুনি দেখিব ৰিজাৰ্ভেশ্যন সি লাগিলে ST কাৰণে ৰিজাৰ্ভেশ্যন হওক সি লাগিলে SC কাৰণে ৰিজাৰ্ভেশ্যন হওক OBCৰ কাৰণে হওক MOBCৰ কাৰণে হওক বিভিন্ন ধৰণত আমি যি পৰীক্ষাই দিব নাযায় খালি ৰিজাৰ্ভেশ্যন তাত বেলেগ একো নাই এতিয়া আমি যদি এটা ছাপ'জ কম্পিটিটিভ এক্সাম দিব গৈছোঁ তাতে আপুনি দেখিব যে আমাৰ জেনেৰেলৰ সংখ্যা মানে চিট পোৱা সংখ্যা তেনেই নগণ্য এতিয়া জেনেৰেল বুলি ক'লে আপোনাৰ মুছলিম সম্প্ৰদায় আহি যায় আমাৰ হিন্দু সম্প্ৰদায় আহে হিন্দু সম্প্ৰদায়ত কোনবিলাক পৰে আমাৰ যদি চাব যায় আমি আৰ্য অনাৰ্য কথা নকওঁ বাৰু আমি চাব গ'লে আমাৰ চাওকচোন ব্ৰাহ্মণসকল পৰে হয় নাই কিছুমান ক্ষত্ৰিয় পৰে আৰু ক্ষুদ্ৰ আৰু বৈশ্যসকল আমাৰ কি হয় আমি জেনেৰেলি ST SC বা OBC হয়নে তেনেকুৱা আমাৰ এটা আগতে প্ৰচলনৰ প্ৰথা আছিলে আগতে সাংবিধানিক নিয়ম অনুসৰি আমাক সেইবিলাক দায়িত্ব মানে কি হ'ল আমাৰ চৰকাৰে কিছুমান সুবিধা দিলে তেওঁলোকক যে অনগ্ৰসৰ যিবিলাক এলেকা আছে তাত যিসকলোকে বসতি স্থাপন কৰি আছে তেওঁলোকৰ কাৰণে এটা সংৰক্ষিতভাৱে কেইটামান মানে এটা সুবিধা জাষ্ট এটা সুবিধা প্লেটফৰ্ম জাষ্ট আজিৰ প্ৰেক্ষাপটত আপুনি চাওকচোন লাগিলে আপুনি মাজুলী আপুনি ভিতৰ অঞ্চললৈ গৈ চাওক লাগিলে আমাৰ এই গহপুৰৰ আপুনি লাগিলে ৰাউণ্ডমুখৰ ফালে গৈ চাওক আজি কিন্তু সেই জেগাবিলাক এনেকুৱা অনগ্ৰসৰ জেগাত হৈ থকা নাই চব আগবাঢ়ি গৈছে আৰু আমাৰ দেশখন আজি পিছপৰি থকা মূল কাৰণটোৱে মই যদি ক'ব যাওঁ বিকজ অফ ৰিজাৰ্ভেশ্যন ইজ নাথিং এলছ আৰু এটা কথা হৈছে আমাৰ ৰিজাৰ্ভেশ্যন চিষ্টেমটোৱে আমাৰ বহুতো হাৰ্ম কৰিছে যেনেকৈ ধৰক এজন মেৰিট ল'ৰাই নাপায় কিন্তু তেখেতৰ 60% হ'লেও ডক্টৰ পাই যায় মই এটা কথা কৈছোঁ দেই কণ্টে দেই মোৰ নিজৰ এটা লাইফ এক্সপিৰিয়েঞ্চ মই কৈছোঁ নিজৰ শ্বেয়াৰ কৰিছোঁ চ' আপুনি ভাবিব কথাটো কিমান যুক্তিযুক্ততা আছে নাই ঠিক আছে যদি আপুনি সঁচাকৈ শিক্ষিত হয় তেনে নিজক শিক্ষিত হিচাপে পৰিচয় দিয়ক ৰাইট আপুনি মেৰিটৰ লগত যদি খেলা কৰিব নালাগে ষ্টুডেণ্টক এটা ষ্টুডেণ্টৰ মেৰিটৰ লগত খেলা কৰা মানে এটা বিভিন্ন ধৰণৰ তাক এটা মেণ্টেল প্ৰেছাৰ পৰি যায় তাৰ ডিপ্ৰেশ্যন আহি যায় ঘৰৰ মানুহৰ লাঞ্ছনা পৰিয়ালৰ লাঞ্ছনা সামাজিকভাৱে লাঞ্ছনা কিমান এটা মানসিক চাপ সৃষ্টি হয় তো মই মোৰ ফালৰ পৰা কৈছোঁ যেতিয়া মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ মই ৰামানুজন কলেজৰ পৰা পাছ কৰিছোঁ ইন দ্য ইয়েৰ অফ 2017 আই গেছ তাৰপিছত কি হ'ল মই ফাৰ্ষ্ট JEE এটেম্প কৰিছোঁ JEE চবেই জানে জইণ্ট এণ্ট্ৰেঞ্চ এক্সাম হয় ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সাম হয় তো সেই এক্সামটোত মই 7 নম্বৰৰ কাৰণে মই চিলেক্ট হোৱা নাছিলোঁ যদি মই OBC কেটেগৰী হৈ গ'লহেঁতেন মই আৰামছে এইটো মানে ক্ৰেক কৰি গ'লে জাষ্ট এখন ইঞ্জিনিয়াৰ মই কোৱা নাই যে মই হাই ফাই এটা চোকা ল'ৰা বা মোক ব্ৰিলিয়েণ্ট ল'ৰা বুলি মই কোৱা নাই জাষ্ট যিখিনি পাইছোঁ নিজৰ মেৰিটৰ ওপৰত পাইছোঁ
মই কোনো এনেকুৱা আজিলৈকে সুবিধা আজিলৈকে একো এটা পায়ো পোৱা নাই আৰু মানে কোনো চৰকাৰী ফালৰ পৰা কোনোবা এনেকুৱা মানে লাকত আজিলৈকে কষ্ট হৈও পোৱা নাই। ঠিক আছে সুৰজ, মই এইখিনিতে আমাৰ লগত হিমাংশু আছে, মই হিমাংশুৱে কি ক'ব বিচাৰে এই টপিকটোৰ ওপৰত মই তেখেতৰ মতামতটো জানি লওঁ বাৰু। তো মই এবাৰ হিমাংশুক সুধিব বিচাৰিছোঁ যে এই ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ ওপৰত তোমাৰ ক'বলগীয়া কি আছে মানে? ৰিজাৰ্ভেশ্যন ছিষ্টেমটো চাওক, আজিৰ পৰা আপোনাৰ যেতিয়া আমাৰ সংবিধানখন সংশোধন কৰা এটা ছিষ্টেম ৰাখিছিলে, তেখেতসকলে এতিয়া ভীমৰাও আম্বেদকাৰে যে ৰিজাৰ্ভেশ্যন ছিষ্টেমটোৰ পৰা শোষিত মানুহখিনিৰ কাৰণে ছিষ্টেমটো দি ৰাখিছিলে, তাতে তেখেতে যেতিয়া তাত যিখিনি মানুহ শোষিত হৈ আছিল সেইসকলৰ কাৰণে এইটো ছিষ্টেম কৰিছিলে। কিন্তু আজিৰ ডেটত আমি আমাৰ অসমতে হওক বা ভাৰতবৰ্ষৰ বিভিন্ন পাৰ্টত আপুনি চাওক, মানুহে একচুৱেলি পলিটিকেল ইছ্যু হিচাপে ৰিজাৰ্ভেশ্যন ছিষ্টেমটো ইউজ কৰি আহিছে। সব জনগোষ্ঠীয়ে আজিকালি ধৰি লওক নিজৰ কাৰণে ৰিজাৰ্ভেশ্যন লাগে বুলি কৈছে, কোনো জেগাত আপোনাৰ শোষিতসকলে পোৱা নাই। আৰু মেইনলি প্ৰব্লেমটো হৈছে যিখিনি মানে সঁচাকৈ শোষিত হৈ আছে তেওঁলোকে সেই ইউটিলাইজেশ্যনটো এতিয়াও বৰ্তমানলৈকে পোৱা নাই। কাৰণ তেওঁলোকৰ ওচৰত গৈ নোপোৱাৰ আগতে যিসকল মানুহ আজিকালি বা ফিজিকেলি হওক বা ফাইনেন্সিয়েলি হওক বা সামাজিকভাৱে যিখিনি বহুত ডেভেলপ হৈ গৈছে, সেই কেটেগৰীৰ মানুহখিনিয়ে ৰিজাৰ্ভেশ্যনক ইউটিলাইজ কৰি আছে। আৰু অনলি বিকজ অফ পলিটিকেল ইনফ্লুৱেঞ্চ থকা মানুহ হওক বা অন্য যিখিনি শিক্ষিত মানুহ, তেখেতসকলে মেণ্টেলিটিত এইটো ধৰি লৈছে যে তেখেত ডক্টৰ হওক, তেখেতৰ ষ্টুডেণ্টজনক যে মোৰ ল'ৰাটো SC কেটেগৰীত ডক্টৰ হ'ব। তো মেণ্টেলিটিটো কিন্তু তাতহে ডেভেলপ, কিন্তু মেণ্টেলি ডেভেলপ হ'ব পৰা নাই তেওঁলোক। যিখিনি ST বা SC মই কথা ক'লোঁ, যিসকল মানুহ সঁচাকৈ বহুত পিছপৰা অঞ্চলৰ মানুহ আছে, মই নকওঁ যে SC কেটেগৰীৰ মানুহ পিছপৰা নাই, কিন্তু সেই কেটেগৰীৰ মানুহখিনি আজিলৈকে তেওঁলোকে ডক্টৰ হ'বলৈ বিচৰাই নাই তেখেতসকল। কাৰণ তেওঁলোকক সেইখিনি ফেচিলিটিজ দিব পৰাকৈ মানুহে গৈ, মই মানি ল'লোঁ হয় যদিহে SC কেটেগৰী এজন যিখিনিয়ে পাইছে, মানে যিখিনি আপোনাৰ ছিষ্টেমটোৰ ফেচিলিটিছখিনি পাই, যদি তেখেতসকলে যদি বেলেগ পিছপৰা অঞ্চলৰ জেগা এটাৰ ল'ৰা ষ্টুডেণ্টক হওক বা তেওঁলোকৰ পিছপৰি থকা পৰিয়াল এটাক গৈ পেলাই যদি সেইখিনিলৈকে ডেভেলপ কৰিব পাৰিছে, সেইখিনি হোৱা নাই। তেওঁ ডেভেলপ কি কৰি আছে, তেওঁ এবাৰ পৰিয়াল কেন্দ্ৰিক হৈ আছে বস্তুটো। আপুনি যদি পাইছে সুবিধাটো, নেক্সট কি কৰিছে, আপোনাৰ ল'ৰাটো, আপোনাৰ ভতিজা, আপোনাৰ ভাগিনে, তেওঁলোকক কেনেকৈ ছিটটো দিব পাৰে সেইটোৰ ওপৰত বেছি গুৰুত্ব আছে। তেনেকৈ হ'লে এটা পৰিয়াল কেন্দ্ৰিক বস্তু এটা হ'ব, যিটো আপোনাৰ সেইটোৱে ছ'চাইটিটোক আমাৰ মই নাবিচাৰোঁ ছ'চিয়েলি বহুত এটা ডাঙৰ ইম্পেক্ট পেলাব পাৰিব বুলি মই নাভাবোঁ। মেইন কথাটো সেইটো। আৰু এটা কথা, এজন ডক্টৰ হ'বৰ কাৰণে কিমানখিনি কোৱালিটি লাগে চবেই জানে। এতিয়া ধৰি লওক আপোনাৰ, মই কোৱা নাই যে ST কেটেগৰীটো আমাৰ ফ্ৰেণ্ড আছে, হি ইজ চ' ব্ৰিলিয়েণ্ট, মানে আপোনাৰ জেনেৰেল কাষ্টৰ ষ্টুডেণ্টতকৈ মেৰিট থকা ল'ৰা ছোৱালী বহুত আছে। মোৰ লগৰে ফ্ৰেণ্ড আছে, তেখেতসকলে যেতিয়া আমি কলেজত পঢ়ি আছিলোঁ আমাতকৈ বহুত ভাল মাৰ্কছ পাই কোৰ্চ কৰিছে। তো তেওঁলোকে আমাক কোৱা কথা যে মনৰ খুব তেওঁলোকৰ যে আমাক সদায় ST বুলি আমাক জাজ কৰে, বাট আমিওতো কষ্ট কৰি ইমানখিনি তহঁতৰ লগত কম্পেয়াৰ কৰাকৈ তেওঁলোকক হাইলি চেলুট। তেওঁলোকে কেতিয়াও ফেচিলিটিজ বিচৰা নাই, তেওঁলোকে তেনেকৈ ষ্ট্ৰাগল কৰিছে। কাৰণ একেখন বেঞ্চত বহি, একেখন টেবুলত বহি একেজন টিচাৰৰ পৰা আমি শিক্ষা লৈছোঁ, একেখন পাঠ্যক্ৰম পঢ়িছোঁ, একেখন কলেজত একেখন বৰ্ডৰ ওপৰত এক্সাম দিছোঁ, নম্বৰো সমান পাইছোঁ। সেইটোকে আমি আজিৰ ছ'চাইটিত মানুহে কম্পিটিশ্যন যিটো কয়, তেতিয়া কম্পিটিটিভ মাইণ্ড হ'লে আপুনি চাব চবতে ডেভেলপমেণ্ট এটা আহিছে। কিন্তু আজিৰ ডেটত যদি আপুনি পলিটিকেলি, একচুৱেলি মেইনলি পলিটিকেল ইছ্যু এইবিলাক, আজি যদি আপুনি কোনোবা এটা ল'ৰাক কৈ দিয়ে তুমি 10 নম্বৰ পালে পাছ কৰিবা, আৰু এটা ষ্টুডেণ্টক কৈ দিয়ে 30, যিটোৱে 30 কাৰণে পঢ়িব সিয়ে ব্ৰিলিয়েণ্ট না, আৰু সি তাৰ ফিজিকেলি হওক বা মেণ্টেলি হওক সি ছ'চাইটিৰ কাৰণে কিবা এটা কৰিব পাৰিব। আজি যদি আপুনি প্ৰথমতেই কৈ দিয়ে যে ষ্টুডেণ্টক আপুনি 10 পালেই পাছ কৰিব, সি 10ৰ কাৰণে ৰেডি হ'ব ন। আজি ST কেটেগৰীৰ কাৰণে দিয়ক ৰিজাৰ্ভেশ্যন, আগতে কিয় কৈ দিয়ে ইমান % ৰিজাৰ্ভেশ্যন বুলি, ৰিজাৰ্ভেশ্যন দিয়ক যে এই বছৰ ৰিজাৰ্ভেশ্যন 2%, এই বছৰ ডেভেলপ হৈছে, যোৱা বছৰ এবাৰ কমাই দিওঁ অলপ, তেনেকুৱা ধৰণৰ চিষ্টেম এটা আনক, তেতিয়া কাৰো অসুবিধা নহয়। মই কোৱা নাই যে ৰিজাৰ্ভেশ্যন চিষ্টেমটো নিদিব, ৰিজাৰ্ভেশ্যন চিষ্টেমটো দিয়ক, কিন্তু এনেকুৱা হ'ব নালাগে ষ্টুডেণ্টটোৱে যদি আগতেই গম পাই যায় যে মই 100 নম্বৰৰ ভিতৰত 50 নম্বৰ পালে মই ছিট পাম, আৰু এটা ষ্টুডেণ্টে ভাবিব মই 100 নম্বৰৰ ভিতৰত 80 পাবই লাগিব। ল'ৰা এটাই ৰেডি কৰি আছে 80 নম্বৰৰ কাৰণে, এটাই ৰেডি কৰি আছে 50ৰ কাৰণে, সেইকণতে সি গেপ এটা আহি গ'ল নাই। আমি ডিছক্ৰিমিনেশ্যনটো তাতে কৰি ল'লোঁ যে তেওঁলোকৰ ল' কেটেগৰী বুলি আমি নিজে বনাই দিছোঁ, আৰু সিহঁতে নিজকে ল' কেটেগৰী অলৰেডি মানি লৈছে। সেইখিনিত তেওঁলোকৰ মই যিখিনি ষ্টুডেণ্টে আপুনি সেইখিনি সুবিধা পোৱা নাই তেখেতসকলৰ কাৰণে ৰাখক, কিন্তু যিখিনিয়ে সুবিধা পাই আছে সিহঁতেওতো নিজৰ মেণ্টেলিটি 50 মাৰ্কছৰ কাৰণে ৰেডি হৈছে ন। তাতে বেছিকৈ হাৰ্ম হৈছে নিজৰ কাৰণে। সি যিটো বস্তু ধৰি লওক 100 নম্বৰৰ কাৰণে কি ক'লে যদি দুটা কথা বেছিকৈ শিকি লয়, সি ভাবি লৈছে মই 50 নম্বৰ শিকিলে মই পাই যাম, সুবিধাটো আদায় কৰিবৰ কাৰণে হৈছে। আচলতে এইটো পাছ কৰিবৰ কাৰণেহে পঢ়িছে, পাছ কৰিবৰ কাৰণে, বেলেগ নলেজৰ কাৰণে হোৱা নাই। আৰু মেইনলি আপুনি চাওক, এতিয়া এনেকুৱা নহয় যে আপোনাৰ ST কেটেগৰী বা SC কেটেগৰী মানুহৰ টেলেণ্ট নাই, বহুত টেলেণ্ট থকা মানুহ আছে, আৰু তেখেতসকলে ছ'চাইটিত বহুত ইম্পেক্ট পেলাইছোঁ, সেইটো আমি ক'ব নোৱাৰোঁ, ইম্পেক্ট পেলাইছে। কিন্তু কথাটো এনেকুৱা, যিখিনি মানুহে অলৰেডি, মই আপোনাক এটা কথা কওঁ, ধৰি লওক ছাপ'জ মই আজি SC কেটেগৰী এজন মই ষ্টুডেণ্ট হৈ পেলাই মই ভাল এটা অপশ্যন পাইছোঁ, মই ধৰি লওক মোৰ টেলেণ্টটো আছে বা ধৰি ললোঁ মই পালোঁ, সেই সুবিধাখিনি থকাৰ পিছত সেই তেওঁ নিজৰ পিছৰ জেনেৰেশ্যনটো কিয় ক'ব নাই তোমালোকে কেটেগৰী হিচাপত কিয় ডিজাৰ্ভ কৰা, তোমালোকে এটা জেনেৰেল কাষ্টৰ ষ্টুডেণ্ট হিচাপে সেইটো কাৰণে মেণ্টেলি প্ৰিপেয়াৰ হ'বৰ কাৰণে কিয় সাহসকণ ল'ব নোৱাৰে মানুহ। আৰু এটা মই হিমাংশুক ক'ব বিচাৰিছোঁ,
যে যদি এই আমাৰ তুমি এতিয়া ধৰা আমি এই বস্তুটো কেতিয়াবা মেডিকেলত চিট পাবলৈ হওক বা ধৰা আমি কোনোবা এটা চাকৰিত এপ্লাই কৰোঁ তেতিয়াহে তোমাৰ OBC ST এইবিলাক আহে আৰু ST OBC হলে মানে তুমি ভাবা নেকি যে এখন মানে সুকীয়া স্কুলে সৰুৰ পৰা যদি বনাই দিয়ে মই মোৰ পইণ্ট অফ ভিউ ফালে কওঁ যদি তেওঁলোকে প্ৰথম জন্মৰ পৰাই যদি কাষ্টতে যাম বুলি ভাবে তেনে জন্ম হৈ যদি ষ্টুডেণ্টক বিচাৰে যে মই ST কেটেগৰীৰ কাৰণে এখন কাষ্টৰ চাৰ্টিফিকেট লাগে বুলি ভাবে মেবি তেওঁলোকে সেইবোৰ বিচাৰিব পাৰে কাৰণ তেওঁলোকৰ মেণ্টেলিটিটোত এনেকুৱা এটা ভাৱ সোমাইছে যেন মোৰ অনুভৱ হয় তেখেতসকলে মানে তেওঁলোকক সোমোৱাই দিছে বেলেগে একচুৱেলি জন্মতেতো কোনোবাই কাষ্টৰ চাৰ্টিফিকেটখন বস্তুতে লৈ নাহে তাক জন্মৰ পৰাই কোনোবাই সেই কথাবিলাক শিকায় যেতিয়া এটা আমি অসমীয়াত এটা কথা আছে যে কেঁচা বাঁহডাল যোনফালে বেকা কৰে সেইফালে বেকা হ'ব কিন্তু যেতিয়া সেইডাল পকি যাব সেইডাল বেকা কৰিব নোৱাৰে ভাগি যাব তো কথাটো তেনেকুৱা হৈছে এতিয়া তেওঁলোকক জন্মৰ পৰাই সেইটো চেপত ডাঙৰ কৰা হৈছে যে তোমালোকে এইখিনি কাম কৰা এইখিনি তোমালোকৰ ফেচিলিটিজ তো তেওঁলোকে সেইটো অনুযায়ী নিজকে জাজ কৰিছে ন মই আৰু এটা কথা ক'ব বিচাৰিছো কিছুমান জেগাত মই নিজে পাইছো নিজে ফেচ কৰাৰ কথা যে কিছুমান জেগাত মই তলৰ সম্প্ৰদায়ৰ বুলি ক'বলৈ মানুহজনে লাজ কৰে কিন্তু এইবিলাক বস্তুত যিবিলাক চাকৰি কৰা বা কোনোবা চিট পোৱা এইবিলাকত কিন্তু মই মানে ST OBC বুলি ক'বলৈ লাজ নকৰে সেইটো মেইন ৰিজনটো কি চাওক আল্টিমেটলি মই এইবিলাক চব পলিটিকেল ইছ্যুৱে হওক বা নিজৰ ফেচিলিটিজ কাৰণে নিজকে মানুহে ইউটিলাইজ কৰিছে মানুহে ইউটিলাইজেশ্যনটো নিজক তলৰ খাপৰ মানুহ বুলি কৈ পেলাই নিজক ইউটিলাইজ কৰে চাওক কিমান নিম্ন মানদণ্ডলৈ মানুহজন গুচি যাব পাৰে মই কোৱা নাই যে তেখেতসকলক কাষ্ট চাৰ্টিফিকেট কিবা বেলেগ এটা সেইটো তেওঁলোকৰ পাৰ্চনেল ভিউ সেইটো যুগ ধৰি চলি থাকিব কিন্তু মই এইটো কৈছো যে তেওঁলোকে যিহেতু এবাৰ ফেচিলিটিজখিনি পাইছে আৰু নিজকে তেওঁলোকে বহুতখিনি ডেভেলপ কৰিছে অলৰেডি সেই মানুহখিনিয়ে পিছৰ জেনেৰেশ্যনৰ কাৰণে এনেকুৱা এটা মেণ্টেলি প্ৰিপেয়াৰ হওক যে আমাৰ পিছৰ জেনেৰেশ্যনত আমি যিবিলাক ফেচ কৰিছো মানুহৰ আগত যাতে তেওঁলোকে ফেচ কৰিব লগা নহয় কাৰণ বছৰ এনেকুৱা এটা চিষ্টেম চলি আছে কোনোবা এটা চেঞ্জ আনিব লাগিব আৰু এটা কথা কৈছো আমাৰ দেশখন প্ৰত্যেক বছৰে 1% হলেও ডেভেলপ হৈছে কিন্তু 1% ডেভেলপ হোৱাত আমি যে আজিলৈকে ধৰা ইমান ধৰা 50% ৰিজাৰ্ভেশ্যন আছে কিন্তু সেই ৰিজাৰ্ভেশ্যনটো আজিলৈকে কিয় কমি অহা নাই মানে তো আমাৰ উন্নত হোৱাৰ লগে লগে বস্তুটো কমি আহি থাকিব লাগিছিল চাওক এতিয়া মই আমাৰ দেশৰ কথাতে ক'বলৈ যাওঁ দেশৰ আপুনি গভৰ্ণমেণ্ট চেক্টৰ হওক বা মেডিকেল লাইন হওক বা ইঞ্জিনিয়াৰিং সেইবিলাকত মানে ধৰি লওক সেইখিনি ৰিজাৰ্ভেশ্যন হ'ল কিন্তু আপুনি এতিয়াও চাব প্ৰাইভেট চেক্টৰত এতিয়ালৈকে ৰিজাৰ্ভেশ্যন নাই আজিৰ ডেটত আপুনি মেক্সিমাম গভৰ্ণমেণ্ট চেক্টৰ প্ৰাইভেটাইজেশ্যন হৈ আছে কাইলৈ যেতিয়া চব প্ৰাইভেট মই ধৰি ললো কাইলৈ দেশৰ সকলো সংগঠন বা চব বস্তু প্ৰাইভেটাইজেশ্যন তেতিয়াতো তেওঁলোকে কম্পিট কৰিবলৈ দে হেভ টু ৱৰ্ক হাৰ্ড হয় নহয় তো তেওঁলোকে তেতিয়া কি কৰিব যেতিয়া প্ৰাইভেটাইজেশ্যন হ'ব প্ৰাইভেটাইজেশ্যন হোৱাৰ লগে লগে বস্তুবিলাক প্ৰাইভেটলি জাজ কৰিব এতিয়া আপুনি যিকোনো এটা কোম্পানী আপুনি ক'লে আপোনাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা চাব আপুনি জেনেৰেল কাষ্টৰ নে ST OC তাক মেটাৰ নকৰে ডাজন্ট মেটাৰ আপোনাৰ পেকেজ সেইটোৰ ওপৰত জাজ নকৰে আপোনাৰ টেলেণ্ট কিমান আছে আপোনাৰ পাৰফৰ্মেঞ্চ কেনেকুৱা ইভেন আপোনাৰ মাৰ্কশ্বিটখনো হেল্প নকৰে তাত তো কথাটো আপুনি প্ৰাইভেটাইজেশ্যন গৈ আছে তো এতিয়া বস্তুখিনি সেইটোৰ লগত প্ৰগ্ৰেছ হ'বলৈ মানুহ চাওক আমাৰ দেশখন উন্নতি হৈ গৈ আছে উন্নত অকল মানে মানুহৰ ফাইনেন্সিয়েল উন্নত হ'লে নহ'ব নহয় মানুহৰ থিংকিং কেপাচিটিও হাই হ'ব লাগিব আজি এজন ডক্টৰে তেখেতৰ ল'ৰাটোক বা ছোৱালী এজনী ভাল এখন স্কুলত ময়ে ক'লো আমাৰ গাঁৱতে জেনেৰেল কাষ্টৰ এনেকুৱা ষ্টুডেণ্ট আছে যিটো ল'ৰাই মেট্ৰিকত ভালকৈ পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'বৰ কাৰণে ভাবিব লগা হৈছে দেউতাক মাকে সেই ল'ৰাটোক বহুত কষ্ট কৰি মাক দেউতাকে পঢ়াইছে এণ্ড হি ইজ পাৰফৰ্ম কিন্তু তাৰ পাছতো সি এনেকুৱা কিছুমান ডিছক্ৰিমিনেশ্যন ভৰিব লগা হৈছে যিটো মই আগতে আমাৰ সুৰজে যেনেকৈ ক'লে ধৰি লওক কোনোবা এজন ষ্টুডেণ্টে বহুত বেছি মাৰ্কছ পাই পেলাই চিটটো পোৱা মানে তেওঁ হীনমান্যতাত ভুগিছে তাৰ লগৰে এজন বন্ধু তাৰ লগত একেলগে খেলা একেখন স্কুলৰ পৰা মে বি ফাইনেন্সিয়েলি তাতকৈ বহুত ওপৰত বা তেখেতৰ দেউতাকে বহুত ফেচিলিটিজ তেখেতক ডাঙৰ কৰি সি দেখিয়ে যায় তাৰ মনত এইটো কথা দি সোমাই সি চাওক এটা ল'ৰাই যেতিয়া আপোনাৰ সৰুৰ পৰা একেটা ল'ৰাৰ লগত ডাঙৰ হ'ব তাৰ মনত কেনেকুৱা ধৰণৰ কথা যে মোৰ লগৰ ফ্ৰেণ্ডজনে এইখিনি বস্তু যে মই নিজে কৰিব লাগিব এইবিলাক বস্তু তাৰ মেণ্টেলি প্ৰিপেয়াৰ হৈছে সেইটো কাৰণে ইন দ্য মেইন টাইম বেলেগ এটা ল'ৰাই যিখিনি বস্তু অলৰেডি সৰুৰ পৰা পাই আহিছে মানে সি মানে কয় ন কিছুমান মানে সোণৰ চামুচ মুখত লৈ ডাঙৰ হোৱা বুলি মই উদাহৰণ দিছোঁ যে সি বেছিক যিখিনি নিডছ লাগে চব পাইছে ধৰি লওক স্কুললৈ যাবলৈ এটা গাড়ী এখন পাইছে ভাল প্ৰাইভেট স্কুল এখনত পঢ়িছে কাৰণ দেউতাকৰ ফাইনেন্সিয়েলি কণ্ডিশ্যন ভাল কিন্তু ইন দ্য মিন টাইম জেনেৰেল কাষ্টৰ এজন ষ্টুডেণ্টে ধৰি লওক বহুত কষ্টত পঢ়ি মেলি কিবা এটা নিজকে কৰা ট্ৰাই কৰিছে কিন্তু ইন দ্য মিন টাইম লাষ্টত যদি চব কৰি মেলি সি পাৰফৰ্ম হ'ল লাষ্টত যদি ডিছক্ৰিমিনেশ্যন কাষ্টিজিজমৰ ওপৰত সেই ল'ৰাটোৱে পাই যায় তাৰ মেণ্টেলিটি আৰু তললৈ যাব নালাব সেই ল'ৰাখিনিয়ে যে কাইলৈ বেয়া এটা ষ্টেপ নল'ব আপুনি ক'ব পাৰে মই এইডোখৰতে অকল তললৈ যোৱাই নহয় এনেকুৱা ক্ষেত্ৰত বহুত বিলিয়ন ল'ৰা মৰি গৈছে চুইচাইড কৰিছে এইটোৱে ক'ব বিচাৰিছো মই বহুত তললৈ নহয় মই একচুৱেলি চুইচাইড ৱৰ্ডটো ইউজ কৰিব বিচৰা নাছিলোঁ চুইচাইড কৰিছে হয় চুইচাইড বহুতে এইবিলাক কৰি পেলাইছে মানে তেওঁলোকে নিজকে ছ'চাইটিত এটা যিজন মানুহে ধৰি লওক ছ'চাইটিত মই এটা কিবা ইম্পেক্ট পেলাম বুলি ডাঙৰ হৈ আহিছে তেখেতক যদি সেই একেখন ছ'চাইটিয়ে যেতিয়া লেলে চেচে কৰিব যিটো ল'ৰাক এই ল'ৰাটো পঢ়া শুনাত ভাল বুলি আপোনাক মাতি নি পেলাই দুটা মানুহে কয়
তাৰ কাষতে যাতে সি এনেকুৱা ধৰণৰ ডিছক্ৰিমিনেশ্যন তাৰ কাৰণে সি আঁতৰি আহিব লগা বেলেগ এটাই পাব, সেই একেটা ল'ৰাকে যে মানুহে লেলে চেচে কৰিব, সেই ল'ৰাটো মেণ্টেল মানুহে চাওক। আৰু এটা কথা, যেতিয়া ভগৱানে সৃষ্টি কৰিছিলে চবকে সমানে, ভগৱানে মাথা এটা দিছে চবকে, মগজু একেটাই দিছে, হাত দুখন ভৰি দুখন চবকে দিছে। তাৰ পাছত ডিছক্ৰিমিনেশ্যন খিনি কোনে আনিছে? মানুহে আনিছে। ন' ডাউট, মই কোৱা নাই, মে বি জেনেৰেল কাষ্টৰ মানুহখিনিয়ে শোষিত কৰিছে, মই নাই কোৱা বুলি ক'ব বিচৰা নাই, কিন্তু এটা টাইমত কৰিছিলে। কিন্তু আজিৰ ডেটত চাফাৰটো চবেই কৰি আছে। কিন্তু এনেকুৱাতো নহয় যে কোনোবাই আজিৰ পৰা 100 বছৰ আগতে কিবা এটা হৈ আছিলে বা 50 বছৰ আগত কিবা এটা হ'লে সেই বস্তুটো এতিয়া চলিয়ে থাকিব, ট্ৰেণ্ড হিচাপে চলি থাকিবতো নালাগে। অকণমান চেঞ্জেছ আনক, ধৰি লওক ৰিজাৰ্ভেশ্যন 40% বা কোনোবা 1% কমালে, 1%টো এটা ল'ৰা সোমাব, কোনোবা ডিজাৰ্ভিং কেণ্ডিডেট এটা। মই বিচাৰিছো আপুনি চেঞ্জেছ বিলাক একেবাৰে গোটেইখিনি আনিব নালাগে, কিন্তু এনেকুৱা এটা ডিছক্ৰিমিনেশ্যন কৰক যে আপোনালোকৰ ST কৰি যিখিনি বেকগ্ৰাউণ্ডৰ পৰা যিখিনি ষ্টুডেণ্ট সঁচাকৈ আহিছে, যিখিনিয়ে বিলং কৰে, যিখিনিয়ে ফেচিলিটিজ ডিজাৰ্ভ কৰে, তেওঁলোকক দিয়ক, কোনো আপত্তি নাই। কলেজ এখনত পঢ়িবলৈ চিট দিয়ক, সেইটো একো হ'ব নাই। কিন্তু যেতিয়া কম্পিটিটিভ এক্সাম এটাৰ কাৰণে তেওঁলোকক ৰেডি কৰিব, তেওঁলোককো এইটো বুজাওক যে আপোনালোককতো একেখিনি ফেচিলিটিছত আপোনালোকক আমি গ্ৰ' কৰাইছোঁ, যে আপোনালোকে নাইবা এনেকুৱা কৰক, যিখন প্লেটফৰ্মৰ পৰা আপুনি পঢ়ি ইনষ্টিটিউটৰ পৰা পাছ কৰিছে, একেখন ইনষ্টিটিউটৰ পৰা যিখিনি আপোনাৰ ট্ৰাই কৰিছে সেইখিনি ইনষ্টিটিউটৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই। যদি কোনোবাই বহুত বেক চাইডৰ পৰা আহি পেলাই আপোনাৰ বহুত কষ্ট কৰিছে, তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়ক, তাততো কোনো আপত্তি কৰা নাই। বা অলপমান ৰিজাৰ্ভেশ্যনটো কমাই দিয়ক, যাতে মানুহৰ ডিছক্ৰিমিনেশ্যন লেভেলটো ইমান বেছি হৈ নাযায় যে কোনোবা ল'ৰাই ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট এটাই গৈ আপোনাৰ এনেকুৱা এটা নিম্নগামৰ ষ্টেপ ল'ব লগা হয়, যাৰ কাৰণে তাৰ লগতে ছ'চাইটি বা পৰিয়ালবৰ্গত বেয়া এটা ইম্পেক্ট পৰে। ধন্যবাদ জনাইছোঁ। এবাৰ মই সুৰজৰ ওচৰলৈ গৈছোঁ আকৌ। আৰু তুমি ধৰা এতিয়া আমাৰ এডুকেশ্যন চিষ্টেমটো যিহেতু হিমন্ত বিশ্ব শৰ্মাই চাই আছে, এই ভিডিঅ'টোৰ যোগেদি তেখেতক তুমি কিবা ক'ব বিচাৰিবা নেকি? তেখেতলৈ মই শিক্ষামন্ত্ৰী হিচাপে তেখেতক এইটো আহ্বান জনাব পাৰোঁ যে ঠিক আছে, আপোনালোকে ৰিজাৰ্ভেশ্যন ৰাখক, ৰাখিব লাগে ৰিজাৰ্ভেশ্যন, আমিও ৰাখোঁ, যে আমাৰ সামাজিকখনত যিখনত মানে অৰ্থনৈতিকভাৱে যিখিনি হ'লেও পিছ পৰি আছে তাৰ ওপৰত বেছ কৰি আপুনি ৰিজাৰ্ভেশ্যন ৰাখক। ৰিজাৰ্ভেশ্যন তেনেকৈ নহয় যে মেৰিটৰ ওপৰত খেলা কৰি, যে আৰ্থিকভাৱে যিসকল পিছ পৰি আছে তেওঁলোকক এডমিশ্যনৰ ক্ষেত্ৰত কিবা এটা দিয়ক, সকাহ দিয়ক, বা তেওঁলোকক ফিজ ষ্ট্ৰাকচাৰটো কমাই দিয়ক, বা আমাৰ ষ্টুডেণ্টখিনিক, এতিয়া মই এটা কথা কৈছোঁ, মোৰ লগৰ এনেকুৱা বহুত উদাহৰণ আছে, ভালকৈ পাছ কৰিছে, মেডিকেল এণ্ট্ৰেঞ্চত ভাল পাৰফৰ্মেঞ্চ দিছে। মোৰ সিদিনাখন এটা ল'ৰা মই পষ্টটো যি লিখিছোঁ তুমি দেখিবা, তাতে তাৰ নাম তানজিম হুছেইন নামৰ এটা ল'ৰা আছে, ঠিক আছে, গোলাঘাটৰ ল'ৰা, ল'ৰাটো ঘৰ গোলাঘাটত আছিল। তাৰপৰা সেই ল'ৰাটো গোলাঘাটৰ কি আছিলে মানে, সিয়ে মই 1 বছৰ কোচিং কৰিছোঁ, তাৰপিছতে মই ইঞ্জিনিয়াৰিং চিট পাইছোঁ, এইটো কথাও মই কৈ দিছোঁ ইয়াতে। 1 বছৰ মোৰ সেই ৰিজাৰ্ভেশ্যন কাৰণে লছ হৈ গ'ল, 1 বছৰ মানে, বেলেগ কাৰণ নাই তাতে মানে কি হৈ গ'ল, তেতিয়া সিয়ে মই একেলগে কোচিং কৰিছোঁ। তাৰপৰা সি প্ৰথম বছৰ দিলে, সেই বছৰ তাৰ 4 নম্বৰ কাৰণে নাপালে, সি পাইছে তোমাৰ 400 কিমান 13 নে কিমান আছিলে, সেই সময়ত কাট অফটো মে বি 417 আছিলে হ'বলা দেই, নীটৰ কথা কৈছোঁ মই, নীটৰ মেডিকেল এণ্ট্ৰেঞ্চৰ কথা কৈ আছোঁ বৰ্তমান। সেই ল'ৰাটো কি হ'ল, লাকিলি সি ভাগ্য ভাল CW কণ্ডাক্ট কৰিছিলে তেতিয়া, CW সি চিটটো পালে কোনোমতে। ল'ৰাটো কিন্তু মেডিকেলৰ ষ্টুডেণ্ট হয়, সি ইঞ্জিনিয়াৰিং কিন্তু ইমান ইণ্টাৰেষ্টেড নহয় ইঞ্জিনিয়াৰিং, আৰু সি তাত পাৰফৰ্মেঞ্চ দেখাব পৰা নাই ইঞ্জিনিয়াৰিঙত গৈ পেলাই, সি মেকানিকেল ব্ৰাঞ্চত ল'লে। ল'ৰাটোৱে পিছৰ বছৰ ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে আকৌ নীট দিছে, আকৌ ৰিমেইনছ দ্য ছেম, মানে একেই ঘটনা, তাত বেলেগ একো নাই মানে। সি আকৌ চিলেকশ্যন নহ'লে, চিলেকশ্যনটো হৈ যায়, কাট অফটো ক্লিয়াৰ কৰি দিয়ে, বা যেতিয়া কাউন্সেলিং হৈ যায় তেতিয়া মানে ST, OBC, MOBC, ফ্ৰীডম ফাইটাৰ কোটা, কিবা কোটা, সেইবিলাক আহি যায়। তাৰপিছৰ পৰা আকৌ সি এতিয়া 5th চেম, মোৰ লগৰ ল'ৰা 5th চেমৰ ল'ৰা হয়, সি আকৌ নীট দিছে, এইবাৰ 526 পাইছে, 526 আছে, হি ইজ মেৰিটৰিয়াছ। তাক কিন্তু তুমি ক'ব নোৱাৰা যে সি তাৰ মেৰিট নাই বুলি ক'ব নোৱাৰা। কিন্তু সি ইঞ্জিনিয়াৰিং পঢ়ি থকা ল'ৰা এটাই নীট দি পেলাই 526 পাইছে, স্ক'ৰ পাইছে, এবাৰ সি তাৰ চিলেকশ্যন হ'ব, কাৰণ তাৰ মেৰিট লিষ্টত 506 আছে, আৰু তাৰ EWSখন এবাৰ উলিয়াব পাৰিলে। তো কথাটো মোক ক্লজ কৰিব দিয়া, তো মানে কিছুমান ডাঙৰ ক্ষোভ আছে মানে। এতিয়া মোৰ লগৰ ল'ৰা বহুত আছে যে এনেকুৱা মানে বহুত ভালকৈ পাছ কৰি ল'ৰা আছে, কিন্তু মানে কি ৰিজাৰ্ভেশ্যনৰ কাৰণে চিট ল'ব পৰা নাই, এইটো কিন্তু তাক আপুনি ক'ব নোৱাৰে যে মেৰিট নাই। আমাৰ ঘৰপুৰ এজনী ছোৱালী আছে, শৰ্মিষ্ঠা মহন্ত, চিনি পাব চাগে, ষ্টেণ্ড কৰিছিলে মেট্ৰিকত। তাই 2nd এটেম্পটত নীটত তাই মানে যিটো পাব লাগে মানে OBC কেটেগৰী ষ্টুডেণ্টতকৈ বহুত বেছি পাইছে, 70 সিমান বেছি পাইছে। তো তাই মানে চিলেকশ্যন হ'ব লাগিছিল, কিন্তু তেতিয়া চিলেকশ্যন নহ'লে। কিন্তু হায়াৰ ছেকেণ্ডেৰী 92% পাইছে, মেট্ৰিকত ষ্টেণ্ড কৰা ছোৱালী, আপুনি কি বুজিছে ক'ব যে তাই মেৰিট নাই? তো এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে আমাৰ মানে অসমত। তো অসম বুলি নহয়, গোটেই সামগ্ৰিক ভাৰতৰ প্ৰেক্ষাপটত এনেকুৱা সমস্যা আছে। চ' মই এইটোৱে ভাবোঁ যে ৰিজাৰ্ভেশ্যন ৰাখিব লাগে, কিন্তু মানে এনে কাষ্টৰ ওপৰত বেছ কৰি নহয় মানে। এতিয়া বামুণ, কলিতা, কোচ আমি পোৱা নাই, বামুণ কলিতাকেইটাই থাকিলোঁ, বাকীনো কোনে পোৱা নাই? কোচে পালে, ৰাজবংশীয়ে পালে, চুতীয়াই পালে, মৰাণে পালে, মটকে পালে, আহোমৰ কাৰণে এখন সংৰক্ষিত কৰিছে, থাকিলে কাৰণে আমাক মানে চাকৰি নালাগে নেকি, নে কি? বামুণকেইটা মানে চাকৰি কৰিব নালাগে? আৰু আজিকালিতো ধৰা বহুতে, মই এইটো কথা এনেই ওপৰুৱা এটা কথা কৈছোঁ, বহুতেতো আপোনাৰ কোচ ৰাজবংশী বেলেগ ধৰা ষ্টেটে দাবী কৰি আছে,
আমি জেনেৰেল কাষ্টৰ এনেকুৱা কৰিবলৈ গ'লে কি হ'ব তুমি মানে তুমি কি বুলি ভাবা সেইটোতো আৰু কি বুলি ক'ব এতিয়া অসম এনেকুৱা 60টা 68টা দল সংগঠন আছে তো প্ৰত্যেককে বিভিন্ন বিভিন্ন মত চবৰে ইছ্যুটো আমাৰ কোনো খেলেই নাই চবৰে পলিটিকেল ভিউজ জাষ্ট একো নাই জাষ্ট অকল পলিটিকেল ভিউ তাতে কোনো কথাই নাই তাক কেইটা জনগোষ্ঠীয় সংগঠনৰ কাৰণে কাম কৰে জাষ্ট ৰিজাৰ্ভেশ্যনৰ কাৰণে মান মাতিলেতো নহ'ব দেশখন উন্নতি নহয় মই ইমান নাজানো বাৰু তথাপিতো তুমি হয়তো জানিব পাৰা যে মানে ধৰা বাহিৰৰ যিবিলাক দেশ এনেকুৱা ৰিজাৰ্ভেশ্যন চিষ্টেমটো তাত থাকে নে নাথাকে বাৰু মই নকওঁ যে নাই বুলি নকওঁ আছে বাট ডিছক্ৰিমিনেশ্যনটো এনেকুৱা বেচিছত নাই যে ST SC OBC তাত চব ইউনিফৰ্ম হয় এতিয়া এনে আপুনি যাব পাৰে আমেৰিকাতো তেনেকুৱা থাকে যে আগতে আমি জানো কৃষ্ণাংগ চিতাংগ বেলেগ বেলেগ আছিলে সেইটো আছিলে বাট আজিকালি এইটো নাই আৰু আমি জানো নেলছন মেণ্ডেলাওতো প্ৰেচিডেণ্ট হৈছিলে ন তো যদি সেইটো ৰিজাৰ্ভেশ্যন এনেকুৱা থাকিলেহেঁতেন তেতিয়াহ'লে নেলছন মেণ্ডেলানো প্ৰেচিডেণ্ট হ'ব নোৱাৰিলেহেঁতেন দেখোন তো তাত এটা নিৰ্দিষ্ট মানে এটা ৱে আছে তাতে ক'ব নোৱাৰে এতিয়া আপুনি এটা কওকচোন দেই মোক এটা কথা কওক যে এটা ল'ৰাই 500 চামথিং মাৰ্ক পাইছে মেডিকেল এণ্ট্ৰেঞ্চত আৰু এটা ল'ৰাই 300 চামথিং পাইছে বা 365 পাইছে তো সি যদি বিং এ ডক্টৰ বুলি ষ্টেটাছ দিয়ে প্ৰাউড টু বি এ পাৰ্ট অফ GMCN প্ৰাউড টু বি এ পাৰ্ট অফ AMCN তাই ল'ৰাটোতকৈ কত গুণ নম্বৰ কম পাইছে সেইটো কিন্তু এটা পৰীক্ষাত কম পাইছে 3 ঘণ্টা এখন পেপাৰত কম পাইছে +4 - 1 চিষ্টেম এটা এণ্ট্ৰেঞ্চ এক্সামত থাকে গতিকে সেইটো এণ্ট্ৰেঞ্চ দিয়াজনে জানে এতিয়া মই যদি এটা লেকচাৰ দি আছোঁ মই এনেই মানে চখত কৈ থকা নাই কথাবিলাক মানে মই JW দিছোঁ তো গতিকে মই জানো মানে কিমান লেভেলৰ পৰীক্ষা হয় কিমান পালে এটা মানুহ মেৰিট বেচিছ দিব লাগে নে তাক ৰিজাৰ্ভ বেচিছ দিব লাগে সেইটো আমি জানো মানে এতিয়া মোক এতিয়া আচলতে এইবিলাক কথা ক'বও নাপায় নকলেও নহয় মানে আচলতে তেখেতে আজি কথাবিলাক আজি অলপ দিনৰ পৰা মই তেখেতৰ ফেচবুক ষ্টেটাছ চাই আছিলোঁ তেখেতে এইবিলাক কথা আপোনালোকক চখত ক'বলৈ বা মোক আজি চখত ক'বলৈ ওলোৱা নাই তেখেতক মই আচলতে জোৰ কৰি পেলাই আজি এই কথাবিলাক কোৱাইছোঁ মোৰ ইণ্টাৰভিউ এটা লওঁ বোলো তোমাৰ লগত চ' তেখেতে নিজৰ ক্ষোভবিলাকহে ব্যক্ত কৰি আছে আৰু এটা কথা মই কৈছোঁ দেই তুমি এটা কথা কোৱাচোন দেই আমাৰ অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ যে এটা ডাক্তৰ মই বেছিকৈ মেডিকেল কথা কৈছোঁ কাৰণ আমাৰ অসমৰ সামাজিক প্ৰেক্ষাপটত এনেই বেকগ্ৰাউণ্ডৰ কথা মানে নাজানে ডক্টৰ চিট পালে বহুত কিবা কিবি ভাবে আৰু সি ডক্টৰ চিট পালে সি ছেটিছফাইড আৰু সি মানে এষ্টাব্লিছ হৈ গ'ল আৰু প্ৰায়খিনি এতিয়া মই এটা কথা কৈছোঁ সৰু এটা কথা কৈছোঁ মেডিকেল এটা এণ্ট্ৰেঞ্চ এক্সামত ইমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা এক্সামত এটা মেৰিটেড ষ্টুডেণ্টক মেৰিটটো মাৰ্ডাৰ কৰি দিয়া হৈছে সি 500+ পাইছে এটা ষ্টুডেণ্ট বিল' 400 পাইছে কি বেচিছত তাক চিলেকশ্যন দিছে সি কি ডাক্তৰ হ'ব যদি আমি কোৱা নাই যে মোক চিলেকশ্যন দিয়ক যদি মোৰ মেৰিট আছে মোক চিলেক্ট কৰক যদি মোৰ মেৰিট নাই নালাগে চিলেক্ট কৰিব আৰু মই এটা কথা কওঁ এইবিলাক ক্ষেত্ৰতে আৰু বহুতৰ আমি ডক্তৰৰ ওচৰত মানুহ মৰিলে বা কিবা হ'ল সেইবিলাকতো চাগে এনেকুৱা ইছ্যুৱে হয় এইটো ইছ্যু বুলি ক'লে এইটো আহিব মানে তাতে কি হয় এতিয়া চাওক ক'ব নাপায় কথা দেই ক'লে কথা ওলাই যায় এতিয়া যদি এটা ষ্টুডেণ্টে যদি ST হিলছ বা SC কেটেগৰী বা কিবা এটা ৰিজাৰ্ভ কেটেগৰী যেনিবা চিট এটা ল'লে যেনিবা ঠিক আছে তো আপুনি চাওকচোন আমাৰ সামগ্ৰিক প্ৰেক্ষাপটত আমাৰ গাঁৱতে যেনিবা ল'ৰা এটা চিট পাই গ'ল তাতকৈ এটা ল'ৰা কিন্তু বেছি মাৰ্ক পাইছে কিন্তু তাৰ কথাটো কিন্তু হাইড হৈ আছে এইটো কিন্তু নাজানে কিন্তু গাঁও মানে কিন্তু আমুকৰ প্ৰতি ডাক্তৰ হ'ল নহয় আমুক এইটো জ্বৰ মাৰি মাকৰ জ্বৰ শুনিব পৰিয়ালৰ ফিতাহী গাঁৱৰ মানুহক মানে সি ধোন পাছ কৰিলে তই ধোন তই নাপালি নেকি সেইটো লঘু লাঞ্চনা খাব লাগিব তই আমুকত কোচিং কৰিছিলি তই আমুকত কৰিছিলি নহয় তই নাপালি নেকি এইটোতো চবেই শুনিব লাগে চবেই শুনিব লাগিব একচেপ্ট কৰিবই লাগিব আৰু সেইটো মানে কি আৰু এইটো মানে ষ্টুডেণ্টৰ ওপৰত ভাবচোন কিমান মেণ্টেল প্ৰেছাৰ হয় আৰু এটা কথা কি মই ভাবোঁ ন এই যিমান আমাৰ অসমত এনেকুৱা ডক্তৰ আছে ন ৰিজাৰ্ভ কেটেগৰী চিট লৈ পেলাই যি ডক্তৰ হৈছে মই কাকো অপমান কৰা নাই দেই নিজৰ MBBS টেগত মানে MBBS ডিগ্ৰীটো আগফালে পিছফালে লিখিব লাগে যে মষ্ট আদাৰ বেকৱাৰ্ড ক্লাছ চিডিউল কাষ্ট ফ্ৰম ST কেটেগৰী এনেকৈ লিখিব লাগে তেতিয়াহে আপুনি ডিজাৰ্ভ কৰে সেইটো মানে ডিগ্ৰীটো নহ'লে ডিজাৰ্ভ নকৰে আৰু মই এটা কথা সুৰজক সুধিব বিচাৰিছোঁ যে ধৰা এজন ডক্টৰৰ পিতেক ডক্টৰ ইঞ্জিনিয়াৰৰ পিতেক ইঞ্জিনিয়াৰ এনেকুৱা এটা চিষ্টেম আছে কিন্তু OBC ডক্টৰ বা ST ডক্টৰ এজনৰ পিতেকো ধৰা ST সুবিধাই পায় ৰাইট সেইটো কিয় সেইটো মানে নক'বা সেইটো তুমি যদি ক'ব যোৱা সেইটো মানে আমাৰ ইয়াৰ ৰজা দেশৰ শাসন চলি আছে নে এতিয়া ৰজাৰ পিতেক ৰজাৰ মনাৰ্কি চিষ্টেম বুলিও ক'ব লাগিব যদি মই ৰাজতন্ত্ৰ বুলিয়ে ক'ব লাগিব এইটো যদি চাওক এতিয়া পুতেকে কি কৰিছে সেইটো মতলব নাই বাপেকে কোনোবাকে ST চাৰ্টিফিকেট পাইছিলে গতিকে বাপেকৰ লাগিলে $5 বিল্ডিঙে নাথাকক তাক পঢ়াব পৰা সক্ষমতা থাকক বা নাথাকক তথাপিতো ST স্কলাৰশ্বিপটো সেইটোৱে লৈহে পাব ৰিজাৰ্ভেশ্যনটো সেইটো লৈহে পাব গতিকে আপোনালোকে নিজে ভাবক সেই ল'ৰাটো কেনেকে সুখিত হ'ব পাৰে এইটো ডাইৰেক্ট মাৰ্ডাৰ অফ মেৰিট এইটো কোনো কথাই নাই ইয়াতে স্পষ্ট কথা মাৰ্ডাৰ অফ মেৰিট মই যুক্তিৰে কৈছোঁ আৰু আই কেন ৰেজ মাই ভইচ টিল দ্য এণ্ড অফ মাই ব্ৰেথ মই যদিয়ে নাথাকোঁ মই যেনেকুৱাই প্লেটফৰ্ম পাওঁ মই তাতে কথা ক'ম সেইটোৱে কথা মোৰ ঠিক আছে সুৰজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এইখিনি কথা কোৱাৰ কাৰণে আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আজি ডেটত আপুনি মাত নামাতিলে আপোনাক কোনেও নাচায়
গতিকে এই ভিডিঅ'টো আপোনালোকে ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ যিবিলাক ৰাজসিংহাসনত বহি আছে তেওঁলোকে ভিডিঅ'টো পায় আৰু তেওঁলোকে এবাৰ হ'লেও নিজে বিবেচনা কৰি চায়। ধন্যবাদ।